আজি 2 ডিচেম্বৰ চুকাফা দিৱস 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ অসমীয়া 16 আঘোণ তাৰিখে চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰে। পোনপ্ৰথমে তেখেতে শিৱসাগৰৰ চৰাইদেউত 1253 খ্ৰীষ্টাব্দত প্ৰথমখন ৰাজধানী পাতি আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰবল পৰাক্ৰমী চুকাফাই তেতিয়াৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে পিছলৈ চুবুৰীয়া আন জাতি জনগোষ্ঠীয় ৰজাসকলৰ সৈতে মিত্ৰতা স্থাপন কৰি বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। চুকাফাই আৰম্ভ কৰা গৌৰৱোজ্জ্বল আহোমৰ 600 বছৰীয়া ইতিহাসে অসমৰ সামাজিক তথা ৰাজনৈতিক মানচিত্ৰত বহুখিনি প্ৰভাৱ পেলাই গৈছে। এইটো আছে যে আহোমসকলে বসবাস কৰিবলৈ লোৱাৰ পৰা এই ভৌগোলিক খণ্ডত অসম নামৰ উৎপত্তি হ'ল। বৃহত্তৰ অসমীয়া জাতিৰ আদিপুৰুষ চাওলুং চুকাফাৰ স্মৃতিত 1887 চনৰ পৰা চৰকাৰী পৃষ্ঠপোষকতাত সমগ্ৰ অসমতে অসম দিৱস তথা চুকাফা দিৱস হিচাপে